এইবিলাক না তো গাইজ আমি ফাইনেলি ঘৰ আহি পালো এই নাছে কিয়া এগলা কি কৰি আছে এগলা খান এইটো আমাৰ ধুনু বেটা ডাঙৰ ধুনু বেটা কি কয় এইটো কেমেৰামেন কেমেৰামেন এইটো এইটো তাই কি লিখি এইটো এইটো দূৰবীক্ষণ যন্ত্ৰ লৈছে আছে কিয়া এটা দাবিলাক বাই 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 টেক কেয়ার ধামাকা 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 বদ্দিবাইছো বদ্দিবা লাগে আপোনালোকে দিব তামান ধামাকা বদ্দিবা লাগে এইয়া কোৱা বদ্দিবা গেলা না না দেৰিকে যাবা আৰু পিন্ধিলো হেল্ল' চাকাটো আহিবালো চাইকেলৰ চাকাটো পিন্ধিলো মাক কথা মাৰ লগত কথা পতা কোৱা মা বেছি কোৱা এই ৰাস্তাত চলা তলা খুলি দিছি এই বোলে এই ঘৰত যাই বোলে এতিয়া আৰু এনে ঠাণ্ডা লাগছিল ৰাস্তাত পৰঠা খাই তাইৰ কিবা হিট আহি গেল হা একদম গৰম সোমাই লৈছে মা কিবা কৈছে কিবা কৈছে ফাইনেলি ভোট দি আহি পালো এই চাওক ভোট দি দিলো বাই বাই আজি মই গুৱাহাটীৰ পৰা গাঁৱলৈ ভোট দিব আহিছিলোঁ আহোঁতে মই পুৰণা বন্ধু এটা লগ পালোঁ তেখেতে মানে আজিকালি বিজনেছ কৰে মানে চেপা চৰা তাৰপিছত এই জাল চাল কিবা কিবি এইবিলাক বিজনেছ কৰে তেখেতে চাওঁজি আহি লগ পালোঁ মানে চেপা বনাই আছে চেপা মানেতো ধৰক আজিকালি নৱপ্ৰজন্মই নাজানেই মইতো অলপমান এইবিলাক ৰাখিব লাগে মানে ভিডিঅ'ৰ যোগেদি অলপ দেখাই দিওঁ কেনেকৈ বুই আছে তেখেতে চাওক চেপাত কেইডাল খাটি লাগে 150 ডাল দেও আৰু মই আচ্ছা চেপাটো ভাল দেখা হয় ভাল হয় ন আৰু মাছ কিন্তু ফচে কিন্তু ন মাছ একদম চানা মাছ এতিয়া বাৰিষা বতৰতো বৰষুণ আহি আছে আৰু আহিলে চেপা পাতিম এইটো চেপাই পাতিম মই আমি গুৱাহাটীৰ পৰা আহোঁতো তামান বৰষুণ আৰু বেছিকৈ বৰষুণ দিলে নালাবিলাকত এই চেপাটো ব্যৱহাৰ কৰি গাঁৱত কিন্তু এটা বিৰাট মজা ন চেপা পাতা গাঁৱৰ মানুহবিলাক ৰাতিপুৱা একদম উঠিয়ে মাছ চাব যাওঁ মাছ কিমান বজিল চেপাত চাওঁ ভাল লাগে কিবা এটা আমিতো আনন্দ পাওঁ আনন্দ মানে কি মাছ ধৰা এটা প্ৰচেছ আৰু এইটো মাছ কেনেকৈ খাব পাৰি মানুহে ভাবি থাকে মাছ কেনেকৈ খায় মাছ কেনেকৈ ধৰে এনেকুৱা যোগাৰ কৰিব পাৰিলে মাছ খাব পাৰে মাছ এনেকুৱাকৈ মানে সেই কৰিব লাগে আৰু তো গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাই কি ফ্ৰেণ্ডছ আপুনি কৈ দিয়ক আৰু লাগে যদি আপোনালোক চেপাৰ অৰ্ডাৰ দিব পাৰে ইয়াতে বনাই দিয়ে বন্ধুজনে ধুনীয়াকৈ বনায় বেছি দামো নপৰে কিমান দাম পৰে এনে এটা চেপাত 150-200 বঢ়িয়া 150-200 টকাতনো কি পায় গাইজ 150-200 টকাতে যদি আপুনি একদম আজীৱন মাছ খাই থাকিব পাৰে আৰু কি লাগে নহয় গোটেই জীৱনটো চেপাটো নাভাঙাক লাগি চলি থাকিব একদম মাছ খাই থাকক কুচিয়া খায় আপুনি কাকৰা খায় নে কি সৰু মাছ খায় ডাঙৰ মাছ খায় দৰকিনা পুঠি খলিহনা ৰৌ মিৰ্গা আৰি বৰালিক লাগি নহয় এই চাপ কেনেকৈ বুই আছে বঢ়িয়া এইগিলা মোৰ বন্ধু না একদম মাইডিয়াৰ বঢ়িয়া বনায় এইগিলা ধুনীয়া তো গাইজ তেনেহ'লে ভিডিঅ'টো শেষ কৰি দিওঁ বাই বাই